স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল ব্লগ অল আছামলৈ। আমি আহিছোঁ বাসুদেৱ থান, যিখন আমি নৰুৱা সত্ৰ বুলি কওঁ। আহকচোন আমি অকণমান আগবাঢ়ি যাওঁ, দেখুৱাবলৈ চেষ্টা কৰিম। আমি মূল প্ৰৱেশদ্বাৰত উপস্থিত হৈছে। আমি মূল নামঘৰটোত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাইজৰ যথেষ্ট ভিৰ হয়। ইয়াৰ ওচৰতে আছে ৰাজহাঁহ। এইটো মূল নামঘৰটো। জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অলপ দূৰত আছোঁ কাৰণে জুমটো ইমান ভাল হোৱা নাই। এইটো চাহ বনোৱা ঘৰ। দূৰণিৰ পৰা অতিথি আহিলে চাহ বনাই খাব পাৰে। এইটো ৰান্ধনীশাল। দূৰ দূৰৰ পৰা আহিলে ইয়াত ভাত বনাই খাব পাৰে। আমি ভগৱানৰ ওচৰত আশীষ ল'বলৈ আহি আছোঁ। ইয়াৰ ৰাজহাঁহৰ যথেষ্ট প্ৰভাৱ আছে। এয়া আমাৰ বৰুৱা আহিছে, উৎপল আছে। এইটো উৎপল। আমি এয়া বন্তি ঘৰলৈ আহিছোঁ। বন্তি এগছি জ্বলাই ঈশ্বৰৰ ওচৰত বছৰটো ভালে কুশলে যাওক বুলি প্ৰাৰ্থনা কৰিম। এয়া নৱজ্যোতি। এয়া আমাৰ বৰুৱাদেউ আছে। এয়া আমাৰ শইকীয়াক সোনকালে বিয়াখন পাতিবলৈ, ছোৱালীজনী ধুনীয়াকৈ ছোৱালীজনী চাওক, তাৰো কামনা কৰি পেলাই তেওঁ বন্তিগছ জ্বলাইছে। ভগৱানেও তেওঁক আশীৰ্বাদ কৰক, সোনকালে বিয়া এখন হওক। মাক অকলে অকলে আছে, তেওঁ চাইছে। এয়া আমি মূল মন্দিৰ ভাগৰ সেৱা কৰিবলৈ আহিছোঁ। মানুহ আছে, আমি অকণমান দেৰি ৰ'ব লাগিব। আমাৰ ইয়াৰ কেমেৰামেন অকণমানি আছে, জিন্তু প্ৰসাদ শইকীয়া। আমি অনুজ্ঞাবশত কাৰণ আমি আমাৰ মূল মূৰ্তিভাগ দেখুৱাব নোৱাৰিম। আমি এইখিনিতে ৰখাব লাগিব।
ঘণ্টাটো বজাইছোঁ। আমাৰ সেৱা কৰি হৈ গৈছে। প্ৰসাদ লৈ আহিছোঁ আমি, তাকে দেখুৱাইছে। এয়া আমি ৰাজহাঁহ দেখুৱাইছোঁ। ইয়াত যথেষ্ট আছে ৰাজহাঁহ, বহুত আছে। এয়া আমাৰ এয়া প্ৰসাদ দিছে খাবলৈ। ভাল লাগে এনেকৈ সৰহকৈ থাকিলে। আহ 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 আহ। এয়া আমাৰ প্ৰসাদ দিছে। এয়া অকণমানি হাঁহৰ লগত খেলিবলৈ চাইছে। এইজন মই, মোক দেখুৱাইছে। এয়া ৰাজহাঁহ আছে। এয়া কোনোবাই দান কৰে, দান কৰা ৰাজহাঁহ ইয়াতে থাকি যায়। আহ আহ আহ। এয়া বাসুদেৱ থানৰ মূল মন্দিৰ ভাগ, নামঘৰ ভাগ। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিমান দূৰ পাৰোঁ মোবাইলৰ কেমেৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট ভিৰ হয় আৰু আজি আছেও ভিৰ। আমাৰ অকণমানিয়ে হাই হাই কৰিছে। এয়া দবা। এয়া পাৰ চৰাই, ইয়াৰ ভিতৰত প্ৰসাদ খাই আছে। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু আপোনালোকৰ তাত যদি ক'ৰবাত দেখুৱাবলগীয়া জেগা আছে আমাক কমেণ্ট কৰি জনাব। ধন্যবাদ।